বান্ধৱীসকল, আজি মই আপোনালোকৰ ওচৰত এয়া ঔ ৰেচিপি বনাবলৈ ওলাইছোঁ। তাৰ কাৰণে এয়া ঔখিনি কাটি মেলি ধুই লৈছোঁ আৰু এয়া মাছ লৈছোঁ। মাছখিনি ভাজি লৈছোঁ আগতীয়াকৈ। তাৰপিছত এয়া মই ঔখিনি বইল কৰি লৈছিলোঁ কুকাৰত। সেইখিনি মই দেখুৱাবলৈ নহ'ল। এয়া ঔখিনি বইল কৰি ওলাই লৈছোঁ পাত্ৰ এটাত আৰু এয়া কেৰাহীত তেল দি লৈছোঁ। ইয়াত মই সৰিয়হ দিছোঁ অকণমান। সৰিয়হখিনি ফুটাই লৈছোঁ। সৰিয়হখিনি ফুটাই লৈ এতিয়া মই ইয়াতে বইল কৰি থৈ দিয়া ঔখিনি ঢালি দিছোঁ। এইখিনি অকণমান লৰাই দিছোঁ। এনেকুৱাকৈ লৰাই থাকিব। অকণমান টাইম এনেকুৱাকৈ লৰাই থাকিব। এতিয়া ইয়াত মই নিমখ আৰু হালধিখিনি দি ভাজি থাকিম অকণমান টাইম। এনেকুৱাকৈ ভাজি থাকিব নিমখ হালধি দিয়াৰ পিছত। বন্ধু বান্ধৱীসকল, ঔৰে মাছৰ জোল বনাবলৈ বেছি সামগ্ৰীৰ প্ৰয়োজন নহয়। মই কম সামগ্ৰীৰ ভিতৰতে বনাইছোঁ। এইখিনি এনেকুৱাকৈ ভাজি লৈছোঁ। আপোনালোকেও এনেকুৱাকৈ বনাই খাব পাৰিব ঔৰে মাছৰ জোল। এতিয়া মই ইয়াত পানী এড কৰিম। ইয়াতে জোখমতে পানী দিব আপোনালোকে বনালেও। মই ইমানখিনি পানী দিছোঁ। আপোনালোকেও আপোনালোকৰ জোখমতে পানী দি দিব আৰু এনেকুৱাকৈ লৰাই থাকিব। এতিয়া চাওক চব্জিখিনি উতলিছে আৰু এনেকুৱাকৈ ঔবোৰ ভাঙি দিব। যাতে টেঙাখিনি ভালকৈ ওলায় আৰু টেঙাৰ ৰসটো ভালকৈ যাতে ওলাই যায়। চব্জিখিনি তেতিয়াহে টেঙা হ'ব। ইয়াৰ চব্জিখিনি ভালকৈ উতলিছে। এনেকৈ মই লৰাই আছোঁ মাজে মাজে। আপোনালোকেও এনেকুৱাকৈ মাজে মাজে লৰাই থাকিব। আৰু এতিয়া মই ইয়াতে ভাজি থৈ দিয়া মাছখিনি এটা এটাকৈ গোটেইখিনি মাছ ইয়াতে দি দিছোঁ। এতিয়া আটাইখিনি মাছ দি এইখিনি অকণমান উতলিবলৈ দিব লাগিব। এয়া অকণমানকৈ মই লৈছোঁ। এনেকৈ লাহে লাহে লৰাই দিছোঁ অকণমান, মাছখিনি যাতে ভাঙি নাযায়। এতিয়া মাছখিনি দি অকণমান উতলিবলৈ দি দিছোঁ। এয়া উতলি গ'ল। এয়া মোৰ মাছৰ চব্জি ৰেডি হৈ গ'ল। ঔটেঙাৰে মাছৰ জোল এয়া খাবলৈ ৰেডি হৈ গ'ল। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।